আজি আমি কৰিম সংখ্যা প্ৰণালীৰ দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো দিয়া আছে 12 আৰু 18ৰ এলচিএম নিৰ্ণয় কৰা। এলচিএম মানে হৈছে গসাউ। গসাউ নিৰ্ণয় কৰিবলৈ আমি সংখ্যা দুটাৰ সাধাৰণ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ। দুয়োটাকে যিহেতু 2ৰে হৰণ কৰিব পাৰি, সেইকাৰণে প্ৰথমতে 2ৰে কৰিছোঁ। 6 দুগুণ 12 আৰু 9 দুগুণ 18। এতিয়া 9 আৰু 6 দুয়োটাকে হৰণ কৰিব পাৰি 3ৰে, সেয়ে 3ৰে কৰিম। 3 দুগুণ 6 আৰু 3 তিনিগুণ 9। এতিয়া গসাউ হ'ব এলচিএম ইকুৱেল টু গোটেইকেইটা উৎপাদককে আমি পূৰণ কৰিম 2 ইনটু 3 ইনটু 2 ইনটু 3। এতিয়া ইয়াতে যিহেতু দুটা আছে, সেই 2 স্কুৱেৰ আৰু 3 দুটা আছে কাৰণে 3 স্কুৱেৰ। 2 স্কুৱেৰ মানে হৈছে 4 আৰু 3 স্কুৱেৰ মানে হৈছে 9। 4 9 গুণ 36, সেয়ে 18 আৰু 12ৰ লসাগু হ'ব 36। DLED এন্ট্ৰেন্স এক্সামত যুগ্ম আৰু অযুগ্ম নামৰ টপিকটোৰ পৰা প্ৰশ্ন আহে। এইটো সকলোৰে পৰিচিত। যুগ্ম মানে হৈছে 2ৰে বিভাজ্য, যিবিলাক নাম্বাৰ 2ৰে হৰণ কৰিব পাৰি, তেনেবোৰ সংখ্যাক আমি যুগ্ম বুলি কওঁ। উদাহৰণস্বৰূপে 4 6 8 10 এইবিলাক যুগ্ম সংখ্যা। আনহাতে যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিব নোৱাৰি, তেনেবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ। বা 2ৰে ভাগ কৰিব নোৱাৰি, তেনেবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ। উদাহৰণস্বৰূপে 3 5 9 আদি আমাৰ অযুগ্ম সংখ্যা। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো পূৰ্ণ সংখ্যা নহয়? ইয়াৰ এনচাৰ হ'ব 3.5। পূৰ্ণ সংখ্যা মানে হৈছে সম্পূৰ্ণ সংখ্যা। ই কেতিয়াও ভাগ হৈ থাকিব নোৱাৰে। আপোনাৰ A/B ফৰ্মত কেতিয়াও থাকিব নোৱাৰে, অৰ্থাৎ ভগ্নাংশৰ ৰূপত কেতিয়াও থাকিব নোৱাৰে বা দশমিকৰ ৰূপত কেতিয়াও থাকিব নোৱাৰে। নিগেটিভত থাকিব পাৰিব, পজিটিভত থাকিব পাৰিব, 0 হ'ব পাৰিব, গোটা হ'লেই হ'ল, কিন্তু ভগ্নাংশ বা দশমিকৰ ৰূপত পূৰ্ণ সংখ্যা কেতিয়াও থাকিব নোৱাৰে। যিবিলাক সংখ্যা দশমিক বা ভগ্নাংশৰ ৰূপত থাকে, তেনেবোৰ সংখ্যা কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো পৰিমেয় সংখ্যা নহয়? পৰিমেয় সংখ্যা হ'বৰ কাৰণে আমি জানিব লাগিব সদায় পৰিমেয় সংখ্যাবিলাক p/q আৰ্হিত থাকে, অৰ্থাৎ ভগ্নাংশৰ ৰূপত থাকিব লাগিব, য'ত q is not equal to 0। qটো কেতিয়াও 0 হ'ব নোৱাৰে, অৰ্থাৎ তলৰটো কেতিয়াও 0 হ'ব নোৱাৰে। আমি 7টো যদি চাওঁ, 7ৰ তলত এটা 1 থাকে। সকলো সংখ্যাৰ তলতে এটা 1 থাকে, গতিকে p/qত আছে। ঠিক তেনেকৈ 22/7 আৰু 3.5 p/qত আছে, কিন্তু √7 কেতিয়াও পৰিমেয় নহয়। √over থাকিলে যিবিলাক সংখ্যাতে √over থাকে, সেইবিলাক কেতিয়াও পৰিমেয় হ'ব নোৱাৰে। √2 হওক, √5 হওক, ই কেতিয়াও পৰিমেয় সংখ্যা নহয়, অৰ্থাৎ ইহঁত কেতিয়াও p/q আৰ্হিত নাথাকে বা ইয়াৰ নিৰৱধি আৰু পৌনঃপুনিক। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 144ৰ বৰ্গমূল নিৰ্ণয় কৰা। বৰ্গমূল মানে হৈছে সেই সংখ্যাটো পাবৰ কাৰণে কোনটো সংখ্যা দুবাৰ পূৰণ কৰিব লগা হৈছে। অৰ্থাৎ ইয়াতে 144ৰ কাৰণে 12 পূৰণ 12 কৰিলে যিহেতু আমি 144 পাওঁ, সেয়ে 12 হ'ব 144ৰ বৰ্গমূল। 1ৰ পৰা 100ৰ ভিতৰত সকলোবিলাক সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিবৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, সেই ভিডিঅ'ত গৈ আপোনালোকে চাব পাৰিব, যাৰ দ্বাৰা আপোনালোকে সহজেই বৰ্গ বা বৰ্গমূল নিৰ্ণয় কৰিব পাৰিব। DLEDৰ এন্ট্ৰেন্স এক্সামত ইয়াৰ পৰা এটা কুৱেশ্যন অহা দেখা যায়, গতিকে আপোনালোক সকলোৱে এইখিনি চাই ল'ব বুলি আশা কৰিলোঁ। এই কুৱেশ্যনটো দিছে 1000 ইকুৱেল টু what? ইয়াতে কোনটো হ'ব? 10 স্কুৱেৰ হ'ব, 10 কিউব হ'ব, নে 10 to the power 4 হ'ব, নে 10 to the power 5 হ'ব? ইয়াৰ উত্তৰ হ'ব 10 কিউব। কেনেকৈ হ'ব? আমি 1000 মানে জানো যে 10 পূৰণ 10 পূৰণ 10, মানে 3টা 10 পূৰণ কৰিলে আমি পাওঁ 1000। 10 10 গুণ 100, 100 লগত 10 পূৰণ কৰিলে 1000। গতিকে 10 যিহেতু 3টা পূৰণ হৈ আছে, সেয়ে ইয়াক আমি লিখিম 10 to the power 3, অৰ্থাৎ 10 to the power 3। এইটো কুৱেশ্যনত দিছে পৰৱৰ্তী সংখ্যাটো লিখা। y য'ত দিয়া আছে 14916, য'ত y equal to x square। অৰ্থাৎ আমি গম পালোঁ ইয়াৰ প্ৰতিটো সংখ্যাই স্কুৱেৰ হৈ আছে। 1 হৈছে 1ৰ স্কুৱেৰ, 4 হৈছে 2ৰ স্কুৱেৰ, 9 হৈছে 3 স্কুৱেৰ, আৰু 16 হৈছে 4ৰ স্কুৱেৰ। যিহেতু 4 into 4 ইকুৱেল কৰিলে হয় আমাৰ 16, সেয়ে নেক্সটটো হ'ব 5ৰ স্কুৱেৰ।
এটাকে 5 ইনটু 5 কৰিলে আমাৰ এনচাৰটো পাম 25 গতিকে এনচাৰ হ'ব আমাৰ 25 এই কুৱেশ্যনটোত নেক্সট কি সংখ্যা হ'ব উলিয়াবলৈ দিছে এটা শ্ৰেণী দিয়া আছে শ্ৰেণীটোৰ নেক্সট সংখ্যা কি আছে উলিয়াবলৈ দিছে 144 121 100 আৰু 81 আমি এটা দেখিবলৈ পাইছোঁ 144 হৈছে 12ৰ স্কুৱেৰ 121 হৈছে 11ৰ স্কুৱেৰ 100 হৈছে 10ৰ স্কুৱেৰ 81 হৈছে 9ৰ স্কুৱেৰ গতিকে নেক্সটটো হ'ব আমাৰ 8ৰ স্কুৱেৰ 8ৰ স্কুৱেৰ কৰিলে কিমান পাম আমি 8 8 যা 64 গতিকে 8 গুণ 64 এনচাৰ হ'ব আপোনাৰ 64 আকৌ একেধৰণৰ এটা কুৱেশ্যন দিছে য'ত পৰৱৰ্তী সংখ্যাটো উলিয়াব লাগে 2 6 12 20 এতিয়া কেনেকৈ কৰা গৈছে 2টো আমি কেনেকৈ পাইছোঁ 1 ইনটু 2 1ৰ লগত 2 পূৰণ কৰোঁতে আমি 2 পাইছোঁ অৰ্থাৎ ইয়াৰ লগত তাৰ পৰৱৰ্তী সংখ্যাটো পূৰণ কৰিছোঁ এইবাৰ 2ৰ লগত 3 পূৰণ কৰিম 2ৰ পিছত আমি কি পাওঁ 3 পাওঁ গতিকে 2ৰ লগত 3 পূৰণ কৰোঁতে আমি 6 পালোঁ আকৌ 12টো কৰোঁতে 3ৰ লগত আমি তাৰ পৰৱৰ্তী সংখ্যাটো পূৰণ কৰিম অৰ্থাৎ 4 পূৰণ কৰিম 3 4 যা 12 ঠিক তেনেকৈ 20ৰ কাৰণে কি হ'ব 4ৰ লগত তাৰ পৰৱৰ্তী সংখ্যা 5 পূৰণ কৰিম আৰু নেক্সটটো পাবৰ কাৰণে আমি কি কৰিম 5ৰ লগত তাৰ পৰৱৰ্তী সংখ্যাটো পূৰণ কৰিম অৰ্থাৎ 6 পূৰণ কৰিম যিটো হ'ব 30 গতিকে এনচাৰ হ'ব 30